ঔটেঙা ঢেকীয়া আৰু বৰলীয়া মাছ ওৱাও আজি গোটেই তিনিবিধ একদম একেলগে মই সিজাম সৰুতে মায়ে সিজোৱা এনেকুৱা মজা লাগিছিলে খাই আজি এতিয়া মই নিজেই সিজাম আপোনালোকে কেনেকুৱা পায় খাই ক'বচোন এইটো বৰলীয়া মাছ কওঁ দেই আমি এনে কি কয় বা আপোনালোকে জনাবচোন ইয়াৰ দাম হৈছে আমাৰ এফালে 300 টকা ঢেকীয়াটো ফ্ৰী একদম মানে হাবিপা অনা আৰু ঔটেঙা ফ্ৰী হা কিনা নহয় এইটো বস্তু কিন্তু কিনা আপোনালোকে এই গোটেই তিনটা বস্তু একেলগে খাই কেনেকুৱা পায় তিনটা হাত কমেন্ট কৰি জনাব বিভিন্ন ঠাইৰ লোকে বিভিন্ন ধৰণে ঢেকীয়া গুছাই থাকে কিন্তু আমি কেনেকৈ গুছাওঁ ঢেকীয়া সফা কৰোঁ মানে হিজাবলৈ কুটো হেতু দেখাইছো আমি এনেকৈ যদি ভাজি খাওঁ এৰৰে হাতে চিঙো কটাৰী নলগাও মানে ঢেকীয়াখিনি যেহেতু ডাঙৰ ডাঙৰ এটা মই দেখাম হা দেখাম দেই এনেদৰে এনেকৈ ফালি দিওঁ ফালি পিনে তেতিয়া বেছি কেহেটা নহয় কেহা নহয় পিছল নহয় এনেদৰে হাতে আমি চিঙি চিঙি দিওঁ পিছে আপোনালোকে মই গুছোৱাৰ দৰে গুছাই নাই যদি একদম জোল খাবলৈ হয় তেতিয়া মিহিকৈ কাটো কটাৰীয়ে কিন্তু এতিয়া মই আজি ঔটেঙা মাছ সিজাম প্ৰথমতে মই ভাজি ল'ম আজি তেল দি সিজাম মানে বইল নহয় বইল হ'লেও এনেকৈ সিজাব পাৰে ঔটেঙা মাছ দি কিন্তু মই এতিয়া ঔটেঙা মাছ ঢেকীয়া গোটেইখিনি মই তেল দি সিজাম ভাজি বনাম এইডোখৰ যিহেতু ঢেকীয়াটো ডাঙৰ সেইকাৰণে পাত বেছি নাই মানে ঠাইটো ডাঙৰ এইটো ফ্ৰাই কৰি খাবলৈ ভাল হয় কিন্তু এতিয়া মোৰ ফ্ৰাই কৰি খাবলৈ মন নাই সেইটো কাৰণে মই এনেদৰে ভাজি খাম মানে অকণমান জোল জোল খাম আৰু কি বুলি কয় যে গ্ৰেভি টাইপ এইটো দেখিছে নাই এনেকৈ ভিতৰত পোক চোকো থাকে কেতিয়াবা বুলি কয় মই আজিলৈকে পোৱা নাই দেই পোক চোক মোৰ অকণমান দেৰি হৈ আছে যদি মই সময় পাওঁ ৰেচিপিটো শ্বেয়াৰ কৰিম দেই কেনেকৈনো সিজাওঁ এতিয়া মই সিজামেই আজি দুপৰীয়া খানা ভিডিঅ'টো চাগে আজিয়ে দিম যদি পাওঁ আৰু মই বহুত সুস্তি নহয় ভিডিঅ'বোৰ ৰাখি থওঁ নিদোৱেই ঢেকীয়া ঔটেঙা মাছৰ ভিডিঅ' কিনো দিম সকলোৱে জানে তথাপিও মইনো কেনেদৰে আজি সিজাই খাইছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ভাবিলোঁ মাছ ফ্ৰাই কৰা তেলখিনিতে গোটা মছলা পিঁয়াজ নহৰু দিলোঁ ঢেকীয়াখিনি ভাজিলোঁ কিন্তু মই পাহৰি থাকিলোঁ কিনো ভাবি আছিলোঁ ঔটেঙাখিনি প্ৰথম ভাজি ল'ম ভাবিছিলোঁ একো নাই বাৰু পিছত দিলেও হ'ব তাৰপাছতে নিমখ প্ৰয়োজন অনুসৰি ইয়াতে মই উতলি থকা গৰম পানী দিছোঁ নহ'লে কেহেটা হ'ব বুলি তাৰপাছতে ভাজি ল'ম মাছ কেঁচা মাছ দিলে মই বেছি ভাল পাওঁ হ'লেও মানুহজনে নাখায় বুলি ফ্ৰাই মাছ দিলোঁ তাৰপাছতে আধা ঘণ্টামান সিজোৱাৰ পিছত হৈ গ'ল ৰেডি